ইনফৰমেশ্যন ইনষ্টিটিউটৰ এছামিজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ইউটিউব চেনেল এটা কেনেদৰে খুলিব, ভিডিঅ' কেনেদৰে আপলোড দিব, গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাম। গতিকে আপোনালোকে স্কিপ নকৰিব, একেবাৰে সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইউটিউব চেনেল এটা খুলিবলৈ পোনপ্ৰথমে এটা জিমেইল একাউণ্টৰ দৰকাৰ আৰু আপোনালোকে যদি জিমেইল একাউণ্ট কেনেকৈ খোলে গম নাপায়, মোৰ চেনেলত ভিডিঅ' পাই যাব আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব। এতিয়া আপোনালোকে ইউটিউব আইকনটোত ক্লিক কৰিব আৰু অ'পেন হোৱাৰ লগে লগে ৰাইট চাইডে কৰ্নাৰত থকা আইকনটোত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ জিমেইল আইডিটো দেখাব আৰু ছেকেণ্ড অপশ্যনটোত আছে ইউৰ চেনেল। ইউৰ চেনেলত আপোনালোকে ক্লিক কৰিব। ইউৰ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলৰ নাম, হেণ্ডেল গোটেইখিনি আহি যাব আৰু আপোনালোকৰ জিমেইল একাউণ্টত যিটো নাম দিয়া থাকে সেই নামটো আহিব আৰু ইচ্ছা কৰিলে আপোনালোকৰ নামটো চেঞ্জ কৰিব পাৰে। আৰু এতিয়া আপোনালোকে তলত থকা ক্ৰিয়েট চেনেলত ক্লিক কৰিব। মাত্ৰ 1-2 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ ইউটিউব চেনেল এটা খোল খাই যাব। ৰাইট চাইডে থকা কৰ্নাৰৰ আইকনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এটি নতুন পেজ খোল খাব আৰু ইয়াত আপোনালোকে ইউৰ চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউটিউব চেনেলটো অন হৈ যাব আৰু তাত যদি আপোনালোকে প্ৰফাইল পিকচাৰ এড কৰিব বিচাৰে তেন্তে ৰাইট চাইডে থকা আইকনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন ইণ্টাৰফেচ খোল খাব আৰু ইয়াত আপোনালোকে ফটো এড কৰিব পাৰে, বেকগ্ৰাউণ্ড ফটো এড কৰিব পাৰে, লগতে চেনেলৰ নাম চেঞ্জ কৰিব পাৰে আৰু চেনেলটোৰ ডেছক্ৰিপশ্যনো দিব পাৰে। এই গোটেইখিনি আপোনালোকে কৰিব পাৰে। আপোনালোকে ফটো এড কৰিবলৈ হ'লে প্ৰফাইলৰ কেমেৰাৰ আইকনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকৰ দুটা অপশ্যন আহিব, যিকোনো এটা চুজ কৰিব। ছেকেণ্ড অপশ্যনটো চুজ কৰিলোঁ আৰু প্ৰফাইল ফটোখন এড কৰি দিলোঁ। প্ৰফাইল ফটোখন এড হোৱাৰ পিছত আপোনালোকৰ নেক্সট ষ্টেপ আহিব, কেনেদৰে আপোনালোকে ইউটিউবত ভিডিঅ' এটা আপলোড কৰিব। ইয়াত তলত থকা প্লাছ আইকনটোত আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব আৰু ছেকেণ্ড অপশ্যন ইয়াত লিখাই আছে আপলোড এ ভিডিঅ', তাত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ডাইৰেক্ট গেলাৰী অ'পেন হ'ব আৰু আপোনালোকে মন পচন্দৰ ভিডিঅ'টো আপোনালোকে ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ভিডিঅ'ৰ টাইটেল কি, টাইটেলটো লিখিব আৰু ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ বিষয়ে লিখি দিব আৰু আপোনালোকে চাব, যদি ভিজিবিলিটি প্ৰাইভেট হৈ থাকে এইটো পাব্লিক কৰি দিব, তেতিয়া সকলোৱে দেখা পাব। আৰু ডেছক্ৰিপশ্যনত ভিডিঅ'টো ধুনীয়াকৈ কিহৰ ওপৰত বনাইছে গোটেইখিনি আপোনালোকে ইয়াত লিখি দিব পাৰিব। ইয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু যদি ভিডিঅ'টো ইয়াত লিখা আছে ইজ দিছ ভিডিঅ' মেডছ ফৰ কিডছ, যদি হয় আপোনালোকে ইয়েছ কৰিব আৰু যদি নহয় ন' কৰিব। তাৰপিছত আপোনালোকে আপলোড ভিডিঅ'ৰ ক্লিক কৰিব। আপলোড ভিডিঅ'ত ক্লিক কৰাৰ পিছত ভিডিঅ'টো আপলোড হৈ যাব। আপলোড হোৱাৰ পিছত 2-3 মিনিটত প্ৰচেছিং হৈ যাব আৰু আপোনালোকৰ ভিডিঅ'টো সকলোৱে ইউটিউবত দেখা পাব। এনেদৰে আপোনালোকে ইউটিউবত ভিডিঅ' এটা আপলোড কৰিব পাৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট যোগে জনাব। প্ৰথমবাৰৰ বাবে যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।